সাতৰঙী ৰামধেনু চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি বহু দিনৰ মূৰত মই দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে প্ৰাচীন ভাৰতীয় শিক্ষা নামৰ পাঠটোৰ 25টা অতি দৰকাৰী প্ৰশ্ন লৈ আহিছো। প্ৰথম কেইটা পাঠভিত্তিক আৰু বাকি কেইটা মই অতিৰিক্ত প্ৰশ্ন সংযোজন কৰি দিছো। মোৰ বিশ্বাস তোমালোক সকলোৱে ভিডিঅ'টিৰ দ্বাৰা উপকৃত হ'বা। তোমালোক সকলোৰে ভাল নহয়? তেন্তে আহাচোন ভিডিঅ'টিলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটি হ'ল তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। উত্তৰ তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম হ'ল জীৱক, পাণিনি, চাণক্য, চৰক। এওঁলোকৰ উপৰিও অংগুলিমাল, চন্দ্ৰগুপ্ত মৌৰ্য এওঁলোকো তক্ষশিলা বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত ছাত্ৰ। দুই নম্বৰ প্ৰশ্নটো চোৱা। তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল? উত্তৰ তক্ষশিলালৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা, বেকট্ৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ পঢ়িবলৈ আহিছিল। যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হ'ল, তেতিয়া চীন দেশৰ পৰা বহুত ছাত্ৰ পঢ়িবলৈ আহিছিল। তিনি নম্বৰ প্ৰশ্নটি হ'ল নাগাৰ্জুন কোন, ক'ত আছিল আৰু কি কৰিছিল? উত্তৰ শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন। তেওঁ উমৰাৱতীৰ ওচৰত আছিল আৰু শিক্ষকতা কৰিছিল। চাৰি নম্বৰ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰজাজন কোন? উত্তৰ নালন্দা বিশ্ববিদ্যালয়ত যোগশাস্ত্ৰ অধ্যয়ন কৰা ইউৱান ছিয়াঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। নিমন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বৰ্মা। ইউৱান ছিয়াঙক হিউৱেন চাং বুলিও জনা যায়। ইয়াতে আকৌ এটি প্ৰশ্ন হ'ব পাৰে যে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ ইউৱান চাঙে কি বিষয়ত অধ্যয়ন কৰিছিল? তেতিয়া উত্তৰ হ'ব যোগশাস্ত্ৰ। মই এইখিনিতে আকৌ এটি কথা তোমালোকক কৈ থওঁ। মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।
লগতে ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। 5 নম্বৰ প্ৰশ্নটি হ'ল উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে? উত্তৰ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল যাক মুছলমানবিলাকে 1202 খ্ৰীষ্টাব্দত নষ্ট কৰিলে। 6 নম্বৰ কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল? উত্তৰ উজ্জয়িনীত যি বিশ্ববিদ্যালয় আছিল তাত বিক্ৰমাদিত্যৰ ৰাজত্বকালত ভাৰতবৰ্ষৰ সকলো পণ্ডিতসকলৰ মিলন ক্ষেত্ৰ আছিল। এই বিশ্ববিদ্যালয়ত বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। ইয়াতে আকৌ এটি প্ৰশ্ন হ'ব পাৰে, উজ্জয়িনীত বিশেষকৈ কি শিক্ষা দিয়া হৈছিল? তেতিয়া উত্তৰ হ'ব উজ্জয়িনীত বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। সাত নম্বৰ সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা কোন? উত্তৰ সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা পাণিনি। 8 নম্বৰ পাণিনিৰ ব্যাকৰণখনৰ নাম কি? উত্তৰ পাণিনিৰ ব্যাকৰণখনৰ নাম হ'ল অষ্টাধ্যায়ী। ই 8টা অধ্যায়ত সম্পূৰ্ণভাৱে ইয়াৰ নাম অষ্টাধ্যায়ী। 9 নম্বৰ চাণক্য কোন? উত্তৰ মৌৰ্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰী হ'ল চাণক্য। 10 নম্বৰ চাণক্যৰ আন নাম দুটা কি কি? উত্তৰ চাণক্যৰ আন নাম দুটা হ'ল বিষ্ণুগুপ্ত আৰু কৌটিল্য।
11 নম্বৰ অৰ্থশাস্ত্ৰৰ প্ৰণেতা কোন? উত্তৰ অৰ্থশাস্ত্ৰৰ প্ৰণেতা হ'ল চাণক্য। বাৰ নম্বৰ প্ৰথম অসমীয়া ছনেট কবিতাটোৰ নাম কি? কবিতাটোৰ কবি কোন? উত্তৰ প্ৰথম অসমীয়া ছনেট কবিতাটো হ'ল প্ৰিয়তমাৰ চিঠি। কবিতাটোৰ কবি হ'ল হেমচন্দ্ৰ গোস্বামী। 13 নম্বৰ অসম সাহিত্য সভাৰ 1920 চনৰ তেজপুৰ অধিৱেশনৰ সভাপতি কোন আছিল? উত্তৰ অসম সাহিত্য সভাৰ 1920 চনৰ তেজপুৰ অধিৱেশনৰ সভাপতি আছিল হেমচন্দ্ৰ গোস্বামী। এইটো প্ৰশ্ন আকৌ বেলেগ ধৰণেও হ'ব পাৰে কেতিয়াবা। কেনেধৰণে হ'ব পাৰে চোৱা। হেমচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল বা কোন অধিৱেশনত সভাপতিত্ব কৰিছিল? তেতিয়া উত্তৰ হ'ব হেমচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ 1920 চনৰ তেজপুৰ অধিৱেশনৰ সভাপতি আছিল বা সভাপতিত্ব কৰিছিল। চৈধ্য নম্বৰ চোৱা। প্ৰাচীন ভাৰতত কেইখন বিশ্ববিদ্যালয় আছিল? নামবোৰ লিখা। উত্তৰ প্ৰাচীন ভাৰতত 6খন বিশ্ববিদ্যালয় আছিল। সেইকেইখন হ'ল তক্ষশিলা, শ্ৰী ধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী। 18 নম্বৰ নালন্দা বিশ্ববিদ্যালয়ত থকা পুথিভঁৰালটোৰ নাম কি আছিল? উত্তৰ নালন্দা বিশ্ববিদ্যালয়ত থকা পুথিভঁৰালটোৰ নাম হ'ল ৰত্নদধি। 19 নম্বৰ আৰ্য শিক্ষাৰ কলা বিদ্যা
কিমানটি? উত্তৰ আৰ্য শিক্ষাৰ কলা বিদ্যা 64টি। বিশ নম্বৰ আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি আছিল? উত্তৰ আৰ্য শিক্ষাৰ মূল মন্ত্ৰ আছিল মোক্ষ লাভ। 21 নম্বৰ নালন্দা বিশ্ববিদ্যালয়ত মুঠ ছাত্ৰৰ সংখ্যা কিমান আছিল? উত্তৰ নালন্দা বিশ্ববিদ্যালয়ত মুঠ 10,000 ছাত্ৰ আছিল। 22 নম্বৰ ৰত্নদধি পুথিভঁৰালটো কেইতলীয়া আছিল? উত্তৰ ৰত্নদধি পুথিভঁৰালটো 9তলীয়া আছিল। 23 নম্বৰ তক্ষশিলা বিশ্ববিদ্যালয়ত কেইবিধ শিক্ষা দিয়া হৈছিল? উত্তৰ তক্ষশিলা বিশ্ববিদ্যালয়ত 18 বিধ শিক্ষা দিয়া হৈছিল। চৌব্বিছ নম্বৰ প্ৰতি মানুহৰ পুৰুষাৰ্থক আৰ্য শিক্ষাই কেইটা ভাগত ভাগ কৰিছিল? উত্তৰ প্ৰতি মানুহৰ পুৰুষাৰ্থক আৰ্য শিক্ষাই 4টা ভাগত ভাগ কৰিছিল। সেইকেইটা হ'ল ধৰ্ম, অৰ্থ, কাম বা কৰ্ম আৰু মোক্ষ। 25 নম্বৰ আজিৰ ভিডিঅ'ৰ শেষ প্ৰশ্ন। হেমচন্দ্ৰ গোস্বামীৰ এখন কবিতা সংকলনৰ নাম লিখা। উত্তৰ হেমচন্দ্ৰ গোস্বামীৰ এখন কবিতা সংকলনৰ নাম হ'ল ফুলৰ চাকি। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।